গুড মৰ্ণিং বন্ধুসকল, আজি আহিছোঁ লংভেদলৈ। ইফালে চাব পাৰিছে ৰাতিপুৱা মানে সূৰ্য দেৱতাই বৈদ্য গৰম দিছে আজিও। আৰু ইফালে আমাৰ কাঠুৱা তুলিব হৈছে বাৰু। ইফালে আৰু ঘৰত কোনেও নাই, মা দেউতা ভণ্টি পূৰা 6 গাঁৱত ওলাই গৈছে, কাৰণ মানে অলপ বোলে সকাম আছে, তো সেই সকামখিনি কৰি হেগায় আৰু বেংকতো যাব বোলে। তো মাহঁতে নাই বাৰু। আৰু বৰ্তমান মই আৰু ৱাইফ আছোঁ, আৰু ভাইটি আছিলে, ভাইটিও বাৰু ক'ত বা ওলাই গ'ল, মোৰ বাইক খালোঁ আৰু। চলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, কি কৰোঁ কি নকৰোঁ। তো ফিকলৈকে চাই থাকিলে চব গম পাই থাকোঁ, ঘৰত থাকিলেনো মই কি কৰি থাকোঁ। সদায়তো মিনি ব্লগে দি আছোঁ, এই দুদিন মই ভাবিলোঁ আজিও লং ভিডিঅ'ই বনাওঁ বুলি কিনে। তো মিনি ব্লগ মানে পূৰা এই দুদিন ছুটি লোৱা দুদিন মিনি ব্লগ নিদিওঁ, তো লং ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আৰু কি কৰোঁ কি নকৰোঁ গোটেই দেখাই থাকিম। তো চলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, চাই থাকক। আৰু আহিছে ভাত খাবা তোলাই মই এৰি ঘৰত আঞ্জা একো নাই, আলু ভাজি, এইফালে আৰু পাপৰ, আৰু পিছফালে গাহৰিকেইটা মানে আধা দিব লাগে। তো শুনিও নাই না, সেইকাৰণে আজি মোৰ পালা কৰিছে গাহৰিকেইটা আধা দিবৰ কাৰণে। মানে ঘৰত থাকিলেও এনেই থাকিব নাপাওঁ, আৰু মানে কিবা নহয় কিবা এটা কাম কৰি থাকিবই লগা হয়। এইফালে আৰু আমাৰ নিচেৰা চাওক, নিচেৰা এইগিলা কি বুঢ়া কৰি লাগি আছে। সেইখিনি আমাৰ মায়ে খেতি কৰিছে চোনতে বাৰু। মই ভিডিঅ' দেখা পাব, সেইখিনিত ময়ো খেতি কৰিছিলোঁ বাৰু। এয়া লাই শাক কিবা এইগিলা কবি, বন্ধাকবি, ফুলকবি এইগিলা কৰিছিলোঁ। তো সেই দিনটো গ'ল বাৰু, কিবা এটা কৰি চলিল। আৰু এতিয়া বাৰু নেচেৰা দিছে ইফালে আমাৰ গাহৰি বৰ্তমান আমাৰ 3টা। এইটো গাহৰিৰ মানে ফাৰ্ম, মানে ফাৰ্ম নহয় আৰু এনেই 2 ৰুম মানে এনেই গাহৰি থোৱাৰ কাৰণে বনাম বুলি ভাবিছিলোঁ, কিন্তু অলপ পইচাৰ অসুবিধাত এনেকৈ পৰি থাকিলা। মানে তলৰখিনি ঢালাই দিম বুলি ভাবিছিলোঁ, তো মানে ঘৰত সোমাব পৰা নাই। হাঁহকেইটাও মানে পিছে আহিছে, মানে আধাৰ দিলে মানে হাঁহকেইটাও খাব পাৰিছে, মুৰ্গীগিলা খাব পায়, সেইকাৰণে হাঁহকেইটাও আহিছে। ইফালে বৰ্তমান মই আনাৰস বিচি আছোঁ গাইছ, আনাৰস এই জংঘল আমাৰ এইগিলা আনাৰস না, খাৱা কৰি পায় আৰু এটা দুটা জলকীয়া লগাইছে এইগিলা। এটা আনাৰস দেখা পাইছোঁ গাইছ, মজা গাইছ। আনাৰসটো লৈ এবাৰ ঘৰত দেখি যাওঁতে একা কাটি খাব লাগিব, যে কি খাওঁ কি নাখাওঁ লাগিছে ঘৰত। আৰু ঐতো আনাৰস পাইছোঁ মই, কি বঢ়িয়া পকি আছিলা। হয় নেকি? পকিছে, ডাঙৰ টকটক হৈছে পূৰা। এইবাৰ আমি জ্বালা নিমখ দি বঢ়িয়াকৈ খাম, দেখাইছোঁ বাৰু, চাই থাকক কি মজা। লাল টিকটিক, ইমান ভালকৈও পকা নাই, আধা পকা বঢ়িয়া হৈছে আৰু খাব পৰা মজা লগা কৰি। পূৰা ইফালে আৰু গা পা ধুইয়ে আহিলোঁ আৰু পিছফালে এই তাৰিটোত হাতী আছে, তাকে বোলে হাতী চাব যায়। মোকো লগ ধৰি আছে, কিন্তু মোক যাব একদম ভয় লাগি আছে। আৰু যিহেতু ঘৰতো কোনেও নাই, সেইকাৰণে যাব সাহ কৰা নাই। আৰু কালি দেখা হাতীকেইটা ইয়াতে মানে পাছতে নুমি, আৰু তাতে পূৰা গৰমত গা ধুই আছে। মানে তাতে এটা বিল আছে না, সেই বিলটোত পূৰা গাও ধুই আছে। আমাৰ মিলি এই গাহৰি টানি আছে এইবাৰ। আপা মেগী আৰু কণী, এই মেগী ইফালে ভণ্টিও আহি পেলাই, ইফালে আলু ভাজি আছে, পূৰা ভাত খাই বৰ্তমান 12টামান বাজিল। ইফালে মাহঁতে আহিল, পূৰা সাজি আছে ভাত। ইফালে মই খাম মেগী, মই ভাত নাখাম বাৰু। ডাইনিং চাইনিং একো নাই গাইছ, নেকি মাটিতে পিৰা লৈ আৰু বহিব লাগিব। ইয়াতে বহি দিম মই, ইফালে কোণা দিম, বাছ পূৰা মেগী খাম এইবাৰ। অলপ পিছত দেখা পাম আনাৰসটো, এতিয়াহে কাটি লওঁ। পূৰা নিমখ চালাড দি ৰেডি। ইফালে মাদাৰ খাই পেলাই ৱাইফে পাত চিৰি আছে, আমি খাম বুঢ়া কৰি। ইয়াতে বহিলোঁ, আনাৰস এথেন আমাৰ কাঠুৱা তোলা এয়া জাৱনী দি আছে। এয়া বৰলৰ টোপ লৈ আৰু বুঢ়ী মাৰিব এটা বলাইছোঁ ৰ, তামোল ভৰাই লৈছোঁ মুখত। আৰু বাৰ পূৰা বুঢ়ী মাৰোঁ এইখিনি, কি কৰোঁ কি নকৰোঁ লাগি আছে। বুঢ়ীকে মাৰি দিওঁ, বৰল এখন দেখা আছিল, তাকে কাটি ল'লোঁ। মাছ কিন্তু বৈদ্য ফুৰকে আছে, কিন্তু সেইগিলা দেখাইছে না, এইগিলা লাঙিখনো পাতি থৈছে। আৰু এবাৰ মই ইয়াতে বুঢ়ী মাৰিম। ইফালে মাহঁতে ৰোৱা পুতি আছে, এইকেইটা টুপুক টাপাক মাৰি আছে। গিল বাঙাল গিল ধর মিল গয়া রে ভাই, মিল গয়া। বেছি শেষ কৰিব নোৱাৰিলোঁ, মাছ এইখিনি পাইছোঁ ৰ, দেখাইছোঁ পুখুৰীত ঢালি কিনে।
পুখুৰীখনত ঠাই লৈছে দে পুখুৰীখনত চাওঁ ৰ গাইছ ৰুক ইয়া ওলাব জানা ইয়া কৰে কয় বৰলৈ পুতি বুঢ়ী মাৰিলে গড়ে কয় বুঢ়া পালং পুতলা ৰস্তু যাব আৰু লাঙি পাতিছে লাঙি ৰ দেখাইছোঁ এই লাঙিত মাছ কয় তিথিপুরি দেখাই নাই মই ক'ত দেখাইছা নাইছো মই দেখা নাই নাই যা অলপ পিছত আহিব ৰাতি আহিব ইয়াতে বিহাৰৰ খালি তিথিপুরি মাথা মাৰি থাকে এইটো পাগলাটো ই ডাঙৰটো কামৰে তাক গেছ ৰাতি হ'ল মস্ত আন্ধাৰ একদম দেখাই নাপাই চাওক না আন্ধাৰ হ'ল মা যাই আছে পাকঘৰত ময়ো যাওঁ পাকঘৰত কি নকৰি আছে এইয়া লাঙিত পোৱা মাছ আৰু মোৰ বুঢ়ীত পোৱা মাছকেইটা এইগিলা লাঙিত পোৱা মাছ ইয়া ৱাইফে বাচি আছে বাকী মাছগিলাতো কি কৰিব নাখায় না সেইগিলা বাকীগিলা বাচি আৰু সিন্দল গ'লে থ'ব বোলে শুকাই দিয়ে আৰু ৰাতি ৰস্তু কিবা কৰি যাব দেই আৰু আজিতো মাছ দি খাই দিব লাগিব আৰু বঢ়িয়া কৰি তো গাইছ আজিলৈ ব্লগটো এইখিনি আছিলে কেনেবালে কম কৰি জনাব তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' লগ পাম আজিলৈ বাই